Everyone, good morning. আজি আপোনালোকৰ আগত লৈ আনিছো দুটা একেবাৰে ব্যতিক্ৰমী বস্তু। এটো এটা হল ডিসিপি ড্রাই কেমিক্যাল পাউডার আৰু এটো এটা আছে আপোনালোকৰ ঢুলকি। আজি এই দুটা বস্তুৰ ইউজ কি হয় মই হেতুৱে দেখুৱাব বিচাৰিছো আপোনালোকক। তো চাই থাকিব মোৰ ভিডিও। ফার্স্ট অফ অল আমি সকলোৱে ঘৰত ইউজ কৰো এলপিজি। তো এলপিজি আজি কিছুদিন আগতে আমাৰ ভঙা ঘৰত ভিতৰৰ যিটো পাহাৰ হয় সেই পাহাৰটোত দেখিছে আপোনালোকে ছয়টা কৈ এলপিজি একেবাৰে বিস্ফোৰণত মানে গোটেই ঘৰ জ্বলি পুৰি চাৰখাৰ হৈ গৈছে। তো আমি যদি এলপিজি ইউজ কৰোঁ সকলোৱে ঘৰত সবতকৈ ফাৰ্ষ্ট টাইম এইটো বস্তুটো থকাটো দৰকাৰ। এইটো হৈছে ডিচিপি। এই ডিচিপিটোৰ ইউজটো কি হ'ব, এলপিজি থাকিলে কি হ'ব। এলপিজি ধৰক আপোনালোকৰ কি হয় লিক চিক হৈ আছে, লিক হৈ থাকিলে কি হয় আমাৰ ক'ৰবাত ধৰক জুইৰ চিৰিঙতি পালে গোটেই ঘৰখন জ্বলি পুৰি চাৰখাৰ হৈ যায়। তো এতিয়া ফাৰ্ষ্ট টাইম ডিচিপিৰ ইউজটো মই কৈ আছোঁ। তেতিয়া ধৰক আমি এটা ডিচিপি ঘৰত কিনি আনিম। তো কিনি অনাৰ আগত এইটো বস্তুটো চেক কৰিব। এইটো দেখাই দিছোঁ, এইটো দেখাই দে, ঘড়ীটো ভালদৰে দেখাই দে। এই ঘড়ীটোত আপোনালোকে চাই ল'ব যে কিমান পাৰ্চেণ্ট আপোনালোকৰ ইয়াতে ড্ৰাই কেমিকেল পাউডাৰ আছে। এই ডিচিপিটো ইয়াতে চেক কৰিব পাৰিব কিমান পাৰ্চেণ্ট আছে এই বস্তু। আৰু লগতে ইয়াতে আপোনালোকৰ এক্সপায়াৰী ডেটো থাকে। এক্সপায়াৰী ডেটটো আপোনালোকে চাই থাকিব। যদি আপোনালোকৰ এক্সপায়াৰ হৈ যায় তেতিয়াহ'লে ইয়াতে মানে আপোনাৰ এইটো কাম নকৰিব, ডিচিপিটো কাম নকৰিব যদি আপোনালোকৰ এক্সপায়াৰ হৈ যায়। ধৰক আপোনালোকৰ ঘৰত কিবা কাৰণত অলপ মানে ধৰক আপোনালোকৰ জুই চুই লাগিলে তেতিয়া ফাৰ্ষ্ট কি কৰিব, এই পাইপ এডাল ইয়াতে এটা এইটো হোচ পাইপ বুলি কয়, এই পাইপ এডাল আছে যাৰ কাৰণে ভিতৰৰ যিখিনি বস্তু আছে ড্ৰাই কেমিকেল পাউডাৰখিনি ইয়াৰ পৰা আউটপুট হ'ব, ইয়াৰ পৰা মানে ওলাই আহিব। এতিয়া ধৰক আপোনালোকৰ ঘৰত যেতিয়া জুই লাগিব এই বস্তুটো এই ফাৰ্ষ্ট এই লকটো ছিঙি দিব। কেমেৰা পাৰ্চন চম্পকে দেখুৱাব। এই বস্তুটো আপোনালোকে ছিঙি দিব। এই হুকটোত টানি এইফালে আপোনালোকে টানি লৈ আনিব। লৈ আনি পেলাই এইটো আপোনালোকে ওলাই পেলাই ডাইৰেক্ট এইটো প্ৰেছ কৰিলে আউটপুট হ'ব ডিচিপিখিনি। ডিচিপিখিনি যেতিয়া ধৰক আপোনালোকৰ আউটপুট হ'ব, যোনটো জেগাত আপোনালোকে জুই লাগে সেই জেগাটোত যদি এই বস্তুখিনি কেমিকেল পাউডাৰখিনি ইয়াৰ পৰা ওলাই পেলাই তাত পঠাব পাৰে, তাতে পঠালে মানে কি হয় আপোনালোকৰ জুইটো বন্ধ হৈ যাব, যাৰ কাৰণে ধৰক এখন ঘৰ জ্বলি পুৰি যোৱাৰ পৰা বচাব পাৰে এই ডিচিপিটোৱে। তো আপোনালোকে সকলোৱে ডিচিপি ইউজ কৰক। আমি সকলোৱে এলপিজিটো ইউজ কৰোঁৱেই। তো এলপিজি ইউজ কৰাৰ লগতে এই বস্তুটো ইউজ কৰিলে আপোনাৰ ঘৰখন এটলিষ্ট আপোনাৰ ফেমিলিটো আপোনালোকে ছেফটিত চলিব পাৰিব, থাকিব পাৰিব। এইটো বস্তুটো ইউজ কৰিব। এইটো ফায়াৰ এক্সটিংগুইচাৰটো আপোনালোকৰ কাম দেখুৱালোৱে। এইটো আমি ফায়াৰ এক্সটিংগুইচাৰ বুলি কওঁ। আৰু ইয়াতে থকা বস্তুখিনি হ'ল ডিচিপি। ইয়াৰ বস্তুখিনিতো দেখুৱালোঁ। লগতে এইটো এটা ঢুলকি হয়, এইটো লিখাই আছে স্পাৰ্ক এৰেষ্টৰ। এইটো স্পাৰ্ক এৰেষ্টৰৰ কাম কি? স্পাৰ্ক এৰেষ্টৰটো এনেকুৱা এটা বস্তু বহুত জেগাত ধৰক আপোনালোকে গাড়ী চাড়ী গৈ থকা অৱস্থাত নিউজে চিউজে পাই থাকে যে গাড়ী এখন গৈ আছে, ইমান উৎপাত গৰমৰ কাৰণে গাড়ীখন জ্বলি গ'ল, অট'মেটিক চলি থকা গাড়ীখন। কিহৰ কাৰণে? সেইটো নহয়, জ্বলি থকা গাড়ী কেতিয়াও জ্বলিব নোৱাৰে। আমাৰ কি হয়, গাড়ী এখন যেতিয়া আমি ষ্টাৰ্ট দিওঁ, ষ্টাৰ্ট দিলে মানে চাইলেঞ্চাৰ পাইপেৰে কিছুমান একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জুইৰ ফিৰিঙতি আহে। এই জুইৰ ফিৰিঙতিৰ ফলত মানে যাক আমি মানে একেবাৰে দেখাই নাপাওঁ, একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ফিৰিঙতি, সেইবিলাক বস্তু ইয়াতে মানে কি হয়, এইটো ঢুলকি বুলি কওঁ আমি, অসমীয়াত ঢুলকি বুলি কওঁ, কিছুমান ইংলিছত ক'লে স্পাৰ্ক এৰেষ্টৰ বুলি কয়। ইয়াতকৈ সৰু চাইজৰ আহে। মই কোৱা নাই যে আপোনালোকে এইটো লগাই লওক, গাড়ীত লগাই লওক, এইটো কোৱা নাই। ইয়াতকৈ সৰু চাইজৰ আহে, ইমানমান চাইজৰ আহে, ধুনীয়াকৈ আমি গাড়ীত লগাব পাৰোঁ। তো ইউজ কৰিলে নিজৰে ভাল। এতিয়া ধৰক মই গাড়ীখন চলাই পেলাই গৈ আছোঁ, গাড়ীখন চলাই পেলাই গৈ থাকিলে এতিয়া ধৰক জুই লাগি গ'ল, মোৰে দেখোন জানটো যাব, ময়ে মৰি যাম দেখোন। তো সেইকাৰণে আমি স্পাৰ্ক এৰেষ্টৰ ইউজ কৰাটো অত্যন্ত আৱশ্যক। সেইটো সকলোৱে ইউজ কৰিব। আৰু লগতে ইয়াৰ কামটো কি হ'ল,
এইটো আমি এইফালেৰে যেতিয়া আমাৰ ধৰক গাড়ী এখন আছে, গাড়ীখনত মানে কি হয় 4 ইঞ্চৰ পাইপত এই বস্তুটো এই সাইডটো সোমাই দিব লাগে। সোমাই দি পেলাই ইয়াতে লক কৰিব পাৰিব, গাড়ীত ক্লেম লগাই দিব বাৰু, আপোনালোকে গেৰেজত গ'লে সেইটো ক্লেমটো লগাই ল'ব। লগতে ইয়াৰে ভিতৰত এই ঢুলকিটোত মানে কি হয়, এই এখন ফেন আছে, ফেনখন আহিছেনে ভালদৰে কেমেৰাত? এই ফেনখন যেতিয়া থাকিব মানে কি হয়, ইয়াৰ পৰা আপোনালোকৰ 4 ইঞ্চৰ পাইপটো থাকিবতো, ইনপুট হ'ব। 4 ইঞ্চৰ পাইপটোৰে যিটো ক্ষুদ্ৰ ক্ষুদ্ৰ একেবাৰে জুইৰ ফিৰিঙতি আহে, সেই ফিৰিঙতিটো মানে কি হয় এইফালেৰে ওলাব নোৱাৰে, যাৰ কাৰণে এই যিটো আপোনাৰ ফেন টাইপ বস্তু দিয়া আছে ইয়াতে, সেই বস্তুটোত ৰখি যাব ফিৰিঙতিটো। এতিয়া ধৰক মোৰ গাড়ীখন গৈ আছে, মই এইটো লগোৱা নাই, কোনোবাই ধৰক চিগাৰেট টানি আছে বা যিকোনো কাৰণত ধৰক জুই চুই লগাই থৈ দিছে, তো তাৰ কাৰণে মানে কি হয় গাড়ীখনত জুই লাগি যোৱাৰ চান্স থাকে। তো এতিয়া যেতিয়া ঢুলকিটো লগাই থৈ দিব, ৰখি থকা গাড়ীখনটো আপোনাৰ জুই নজ্বলেই, ৰখি থকা গাড়ীখনটো বাৰু ফিৰিঙতি কেনেকৈ মাৰিব, ষ্টাৰ্টেই হোৱা নাই। এতিয়া ধৰক ষ্টাৰ্ট হৈ আছে গাড়ীখন, ষ্টাৰ্ট হৈ থাকিলে ফিৰিঙতি মাৰি থাকিলে এই যদি এক্সটিংগুইচাৰটো, এই যদি স্পাৰ্ক এৰেষ্টৰটো লগোৱা থাকে, লগালে ইয়াৰ পৰা ইনপুট হৈ এইফালেৰে আপোনালোকৰ ফিৰিঙতিটো আহিব নোৱাৰে, যাৰ কাৰণে ধৰক জুইৰ পৰা আপোনালোকে বাচি যাব পাৰে। আপোনাৰ গাড়ীখনো বাচিল, আপুনিও বাচিল, নিজেও ছেফটিত থাকিল, নিজৰ গাড়ীখনো ছেফটিত থাকিল। তো সকলোৱে এইবিলাক বস্তু ইউজ কৰিব। হয়তো এইবিলাক সৰু সৰু বস্তু, কিন্তু সৰু সৰু বস্তুটো জানাটো বহুত দৰকাৰ, তাৰ বাবেহে মই এই ভিডিঅ'টো বনালোঁ। আৰু বিশেষকৈ খুবেই দুখ লাগিছে, যিটো আমাৰ টিভি টাৱাৰৰ পাহাৰত 6টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈ পেলাই এজন মানুহ এনেকুৱা মানে জ্বলিছে, আপোনালোকক ক'ব নোৱাৰোঁ, অত্যন্ত দুখ লগা কাহিনী। আপোনালোকেও চাগে নিউজত দেখা পাইছেই চাগে, বা ধৰক মোৰ ভিডিঅ'টো চাব পাৰিব কেনেকৈ কি হৈছে, কি কৰিলে ভাল হয়, কি কৰিলে ভাল নহয়, এইবিলাক আপোনালোকে ডিচাইড কৰিব। মোৰ খালি দেখুৱাবলগীয়া কাম মই দেখাই দিছোঁ। আপোনালোকে এই ফায়াৰ এক্সটিংগুইচাৰ এটা কিনিব, কিনি পেলাই ঘৰত ৰাখিব, যাৰ কাৰণে ধৰক আপোনালোকৰ ঘৰখনে ছেফটিত থাকিব, আপুনিও ভালে পাব। ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব।